হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ এটা চিৰা ভাজি ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে আমাক দুটা কল, অলপ গুড়, কাজু খিচমিচ আৰু অলপ তিয়াই লোৱা চিৰা দৰকাৰ হ'ব। চিৰাখিনি 5 মিনিটমান তিয়াই আপোনালোকে ভালদৰে চেপি এটা পাত্ৰত লৈ ল'ব। তাৰপিছত এখন কেৰাহীত এচামুচ ঘিউ দি আপোনালোকে তাতে কাজু খিচমিচখিনি দি অলপ লৰাই তুলি ল'ব। মোৰ কেৰাহীখন বেছি গৰম হৈ থকাৰ বাবে মই 2 মিনিটমান ৰাখি উঠাই ল'লোঁ। তাৰপিছত একেখন কেৰাহীতে অলপ কল দিব। কাটি ৰখা কলখিনি সেই ঘিউ দিয়া কেৰাহীখনতে অলপ দেৰি ভাজি ল'ব, যাতে কলখিনি ভালদৰে গলি যায়। মোৰ অলপ ঘিউ কম হোৱা দেখি মই আৰু এচামুচ ঘিউ তাত এড কৰি দিওঁ। পুনৰ কলখিনি ভালদৰে লৰাই দিব। যেতিয়ালৈকে কলখিনি গলি নাযায় তেতিয়ালৈকে মিডিয়াম ফ্লেমত ৰাখি আপোনালোকে লৰাই থাকিব। প্ৰায় 7-8 মিনিটমান আপোনালোকে এনেদৰে কলখিনি ঘিউতে ভাজি থাকিব। মই মাজে মাজে অলপ অলপ ভাঙি দিছোঁ যাতে সোনকালে গলি যায়। তাৰপিছত মই আপোনাৰ গুড় এড কৰিছোঁ কাটি ৰখা। এতিয়া পুনৰ লৰাই আপোনালোকে কল আৰু গুড়খিনি যাতে গলি সম্পূৰ্ণৰূপে যায় সেইটো মন কৰিব। পুনৰ ভাজি থাকিব লৰাই 5-10 মিনিটমান। মই মাজে মাজে ভাঙি দিছোঁ যাতে কলখিনি সোনকালে গলি যায়। এতিয়া মই 5টামান ইলাচি এড কৰিছোঁ, থেতেলিয়াই লোৱা। সেইটো আপোনালোকে যদি আছে দিব, নহ'লেও একো নাই। ভালদৰে লৰাই থাকিব মিডিয়াম ফ্লেমত ৰাখি। এতিয়া তিয়াই ৰখা চিৰাখিনি দি তাত ভালদৰে লৰাই দিব। এটা কথা মন কৰিব যাতে চিৰাখিনিত সকলো সুন্দৰৰূপে গোটেইখিনি মিহলি হৈ যায়। লাহে লাহে লৰাই গোটেই চিৰাখিনিতে ভাজি থাকিব। গেছটো মিডিয়াম ফ্লেমতে ৰাখিব, যাতে মন কৰিব তলত যাতে লাগি নাযায়। পুনৰ ভালদৰে লৰাই থাকিব। 10 মিনিট সময় এনেদৰে লৰাই ৰাখি কাজু খিচমিচখিনি তাত দি দিব। পুনৰ ভালদৰে লৰাব 5 মিনিট সময়। এনেদৰে আপোনালোকে চাহৰ লগত খাবলৈ প্ৰস্তুত কৰিব পাৰে। খুবেই ভাল লাগে খাই। আপোনালোকে বনাই খাই চাব, মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। ক'বলৈ নাপাহৰিব কেনেকুৱা হৈছে।